নাই ইয়াৰ এলায়েন্সৰ কথা পাতিবলৈ সময় আছে আৰু স্পিৰিটটো মেইনটেইন কৰিছে ধন্যবাদ জনাইছোঁ আজি আমাৰ নতুন চৰকাৰৰ চিফ আৰু ডেপুটি চিফ সম্বৰ্ধনা জনাইছে আমি অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ আৰু মিলিজুলি চৰকাৰ এটা আৰম্ভ হৈছে সব জাতি জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি যাম আমি কোনো ডিফাৰেন্স নাৰাখি পেলাই চবে কাম কৰিব লাগিব সেইটোকে আমি বিচাৰিছোঁ বিধানসভা নিৰ্বাচনৰ কাৰণে কিবা মানে আলোচনা নাই আমাৰ ৰণকৌশল UPPL হিচাপে আমাৰ ৰণকৌশল আমাৰ চলি আছে বিজেপিয়ে নিজৰ ৰণকৌশল কি কৰিছে তেখেতসকলে জানিব আৰু আমাৰ যিটো ৰণকৌশল সেইটো আমি হয়তো সপ্তাহ 10 দিনৰ ভিতৰত আমাৰ মাজত আলোচনা বিলোচনা কৰি আমি ৰাইজক জনাই দিম এতিয়ালৈকে আমাৰ তাত তথ্য পোৱাটো 2300 কোটিৰ অধিক আছে আৰু বহুত তথ্য আহিবলৈ আছে অহা 4 তাৰিখত আমাৰ CSD সকলৰ লগত মিটিং আছে আৰু তাত আমি গোটেই মানে যিখিনি ইনফৰমেশ্যন সেইটো পাম পুৰা ইনকুৱাৰী কৰা হ'ব এটা টকাও এৰি দিয়া নহ'ব আৰু ৰাইজক ঠগাই পেলাই কোনোবা পাব্লিক মানি মিছ ইউজ কৰিছে এইটো কেনেকৈ এৰি দিব চাওক লাইবিলিটি যেটো আছে সেইটো আমি চাম যিবিলাক জেনুইন তেখেতসকলৰ বিলটো দিব লাগিব যিসকলে জেনুইন নহয় সেই বিলবিলাক মানে পোৱাটো অলপ দিগদাৰী হ'ব কাৰণ আমি এতিয়া চাইছোঁ কি আমাৰ সৰু সৰু ঠিকাদাৰবিলাকৰ যাৰ 5 লাখ 10 লাখ 15 লাখ পাবলৈ আছে সেই সকলোটো আমি বিশেষকৈ চাব বিচাৰিছোঁ কিন্তু যাৰ 10 কোটি 20 কোটি 50 কোটি 100 কোটি আছে সেইবিলাক আমি এনকুৱাৰী কৰিম কাৰণ তাতে ফিজিকেলি যদি ইমান কৰোৰ টকাৰ কাম হৈছে কিয় আমাৰ ৰাস্তা ঘাটবিলাক ঠিক নহয় গতিকে সেইবিলাক আমি এনকুৱাৰী কৰিম না এইটো আলোচনা বিলোচনা চলি আছে হয়তো কম সময়ৰ ভিতৰতে এটা ডিসিশন হ'ব হ'ব এইটোতো ইনকুৱাৰী হৈ আছে কিছুমানটো কেনচেলেই হ'ল আৰু বহুত যিটো জেনুইন আছে এইটো ৰৈ যাব যিবিলাক জেনুইন নহয় এইটোতো কেনচেলেই হ'ব আজি আপোনালোকৰ জৰিয়তে ইংৰাজী 2021 চনৰ যেহেতু আমি দ্বিতীয় দিনত ভৰি দিছোঁ আজি এই দিনটোত আপোনালোকৰ জৰিয়তে গোটেই অসমৰ গোটেই ভাৰতৰ জনসাধাৰণক শুভেচ্ছা জনাইছোঁ এই বছৰটো 2021 চনত যাতে সকলোৰে আশীৰ্বাদযুক্ত হয় সকলোৱে ভাল স্বাস্থ্য পায় আৰু উন্নতিৰ জীৱন পায় তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ NDBৰ ইছ্যু লৈ এতিয়া ৰিহেবিলিটেশ্যন এতিয়ালৈকে পোৱা নাই কেনেকুৱা ইনিচিয়েটিভ ল'ব না ইতিমধ্যে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰি আছোঁ যে যি BTR চুক্তি সেই চুক্তিৰ দুটামান দফা আছিলে যি দফাৰ জৰিয়তে NDBৰ কৰ্মীসকলক ৰিহেবিলিটেশ্যন দিয়াৰ ব্যৱস্থা আছে তাৰপিছত তেওঁলোকৰ এগেইনষ্টে যিবোৰ কেছ জাপি দিয়া হৈছে সেইখিনি উইড্ৰ কৰাৰ কথাও আছে লগতে যিসকল শ্বহীদ হ'ল তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ প্ৰশ্ন আছে এই গোটেই কামখিনি যেহেতু অফিচ ঠিকমতে হোৱা নাছিলে COVID-19ৰ কাৰণে এতিয়া জাষ্ট আৰম্ভ হৈছে আৰু এই বিষয়টো আমি এতিয়া আলোচনা আৰম্ভ কৰিছোঁ আজি এসপ্তাহমান আগতে অসমৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰ লগত আমি আলোচনা কৰিছিলোঁ তেখেতে কথা দিছে যে এই কামখিনি অতি সোনকালে সমাধান কৰা যাব আৰু সেইকাৰণে বিশেষকৈ UPPLে 3জন EMক 3জন MCLক দায়িত্ব দিছে তাৰ ভিতৰত মই আছোঁ চানজাৰাং আছে আৰু ফেৰেংগা আমি 3জনক এই গোটেই সমস্যাখিনি চৰকাৰৰ লগত বিশেষকৈ অসম চৰকাৰৰ লগত যোগাযোগ কৰি কাম সমাধান কৰিবৰ কাৰণে দায়িত্ব দিছে এইটো নিশ্চয় সোনকালে হ'ব আৰু COVID-19 নোহোৱা হ'লে এতিয়ালৈকে হৈ গ'লহেঁতেন কিন্তু এতিয়া হ'ব ইলেকশ্যনৰ আগতে কিছু হ'ব পাৰে গোটেইখিনি সম্পূৰ্ণ নহয় কিছু হ'ব জেলত আইনী প্ৰক্ৰিয়া মতে যিসকল ৰেহাই পোৱাৰ তেনেকুৱা কিবা আছে সম্ভাৱনা আছে সেইটো আইন প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ'ব যিসকল কনভিক্টেড তেওঁলোকতো জেলৰ পৰা উলিয়াব লাগে বুলি কোৱাটো সম্ভৱপৰ নহয় জেলৰ জৰিয়তে কি কয় এইটো আইনৰ জৰিয়তে তেওঁলোকৰ কিবা ৰেহাই পোৱাৰ সুবিধা আছে সেই বিষয়খিনি চাব লাগিব তাৰ জৰিয়তে তেওঁলোকৰ কেছটো হেণ্ডেল কৰা হ'ব আইনী প্ৰক্ৰিয়া মতে আইনী প্ৰক্ৰিয়াত তেওঁলোকৰ যিবিলাক কনভিক্টেড জেলত সোমাই আছে তেওঁলোকে কেনেকৈ কি কৰিব পৰা যায় সেই বিষয়টো নিশ্চয় কিবা এটা ৰাস্তা আছে সেই ৰাস্তাখিনি আমি উলিয়াম আৰু তাৰ জৰিয়তে তেওঁলোকৰ অন্তত যিখিনি কিছুমান কি কয় এইটো লাইফ ইমপ্ৰিজন পাইছে কিছুমান হয়তো 12 years কেনেকুৱা 10 years এনেকৈ জেল অৰ্ডাৰ কনভিক্টেড হোৱা আছে তেওঁলোকক কেনেকৈ ৰেহাই দিব পৰা যায় তাৰ নিশ্চয় আমি আইনী প্ৰক্ৰিয়াৰে ৰাস্তাটো বিচাৰিব লাগে আৰু সেইমতে তেওঁলোকৰ কেছখিনি হেণ্ডেল কৰা হ'ব